So hello guys, good morning আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো আৰু মই আজি আছো হি শিৱসাগৰত গম পাইছে বিহু আহি পাইছে হি তো তাৰ উপলক্ষে শিৱসাগৰত অলপ বিহু চাবলৈ আহিছো নাজানো চাব পাও নে নেপাও আৰু কালি মানে আহি পালোহি এখন মোৰ বাহনখন দেখি পাইছে আৰু আজি মানে বিহুৰ কাৰণে ৰিলছ দুটামান ভিডিঅ' দুটামান বনাম ভাবিছো ঢোল চুল বনাম তো সেইটো কাৰণে হাজি কাছি ৰেডি হৈছো So Rongali Bihu 2023 উদযাপন কৰিবলৈ পালোহি শিৱসাগৰ মোৰ আইতা ঘৰ আৰু এজনী সবচে নাচনি জনী আমাৰ সা এপিনে হাসো হা তত এটো কোনে ওলাগে দিলা আপোনাক এপিনে হাইপ না কৈ দে কিবা এটা কৈ দে লাজ কৰিছে আজি নাচিবানে এই নাচিবা নাই আকৌ তুমি এইটো বজাব জানা নাই এই আমাৰ নাচনি আমাক গগনা বজাই শুনাব বজোচোন আইছে আৰু নাচি দেখুৱা এবাৰ নহয় বিহু নাম এটা গাই দিয়া ও কাকাকি ঢুলতি বাজিছে ও কাকাকি পেপাটি বাজিছে ও কাকাকি বিহু লাগিছে নাচনাচু লাগিছে এপিনে চোৱা বিহু লাগিছে নাচনাচু লাগিছে তো আমি আমাৰ ৰিলছৰ কাৰণে মানে মই আৰু ভণ্টিয়ে মই ঢোল বজাম এতিয়া মোক ভণ্টিয়ে নাচিব তো হেৰি কয় এইটো পথাৰলৈ নেযামগৈ ইমান দূৰ ইয়াতে ৰ'দ পৰি আছে নে ইয়াতে কলা হৈ যাব ভণ্টিজনী হয় নাই কলা হৈ যাম বুলি কৈ কলা হৈ যাম নহয় নহ'লে বুলি কৈ নহয় কলা কওঁ কিবা এটা তো ভণ্টিয়ে এতিয়া নাচিব মই ঢোল বজাম চাওক 2 3 ষ্টাৰ্ট oi tatut koise ne horo oi maku ইয়াতে আমাৰ ঘৰৰ একদম টিকিলি পোৱালীজনী মানে একদম সৰু ছোৱালীজনী আমাৰ সৰু ছোৱালীজনী নাচি নাচি ভাগৰি পৰিলে আৰু মই বোলো অকণমান নিজে ওলাই যাওঁ শিৱসাগৰখন ফুৰি আহোঁগৈ প্ৰথমেই যাওঁগৈ মই মামাহঁতৰ ঘৰলৈ এতিয়া প্ৰথমতে তাত গৈ কিনে ভাতটো খাম মামীয়ে বা কি বনাই থৈছে মোৰ কাৰণে চাওঁগৈ তাত আৰু এইখনেই হৈছে আমাৰ শিৱসাগৰ বেতবাৰী নামঘৰৰ গেটখন সোমাই যাওঁ উলগ এটা লৈ কিনে ধুনীয়াকৈ যিহেতু বিহুৰ বতৰ মই ইয়াত আহি কিনে শিৱসাগৰত আহি ইমানেই ভাল পাওঁ যিহেতু এইখন মোৰ ঘৰ হয় মোৰ এখন হোম টাউন হয় মোৰ মা মোৰ পাপা সকলো ইয়াৰে হয় আৰু ইয়াত মানে ফুৰি কিনে ঘূৰি কিনে খাই কিনে ইমানেই ভাল লাগে কেলে কি কাৰ ঘৰত নেযাওঁ মামা ঘৰত আইতা ঘৰত বৰ্তা ঘৰত বহুত ঘৰ আছে মানে মোৰ ইয়াত থাকিবলৈ ঘৰ এভেইলেবল মানে আৰু এইটো দেখি পাইছে আপোনাৰ নামঘৰটো ইয়াতে আমাৰ ভাওনা চাওনা হয় আৰু মানে এতিয়া মামাহঁতৰ ঘৰৰ পদূলিটো সোমালোঁ আৰু ধুনীয়াকৈ এই দেখি পাইছে একদম মই আহিম বুলি নঙলা চঙলা খুলি থৈছে একদম ধুনীয়াকৈ বাইকখন সোমাই মেলি কিনে এতিয়া সোমাওঁগৈ আৰু ঘৰলৈ এই মামী বান্দৰ আহিব বুলি দৰ্জা বন্ধ কৰি দিছে মানুহ আহিব বুলি দৰ্জা চিনি পাইছে নাই বাৰু মাতটো কিহৰ হয় এইটো হৈছে লোকেল KTM যোনটো বিহুত মেইন চলে মানে গাহৰি আৰু এইটো হৈছে পুখুৰী আমাৰ মামাহঁতৰ ঘৰৰ পিছপিনে এটা আছে ইয়াত যে ইমানেই ডাঙৰ মাছ আছে আজি যে মানে ঝপিয়াই ধৰিম বুলি ভাবিছোঁ মানে ঝপিয়াম আজি পুখুৰীত আজি পুখুৰীত ঝপিয়াবলৈ আহিছোঁ এই পুখুৰীত আৰু যিহেতু দেখি পাইছে মোৰ টি চাৰ্টটো পিছপিনে লিখাই আছে হিউমেন আৰ এণ্ড ৰিয়েল সেইমতেই মই আৰু জঁপিয়াম বুলি কৈ কিনে নজঁপিয়াওঁ কেলৈ কি মই সাঁতুৰিব নেজানো মেইন কথা সেইটো কাৰণে ডুবি যোৱা ভয়তে ইয়াতে মুখখন ধুই লওঁ ধুনীয়াকৈ তাৰপিছত ভাতটো খাওঁগৈ
মামীয়ে বোলে গাহৰি বনাই থৈছে মোৰ কাৰণে চাওকচোন এইখিনি আৰু ঘপা ঘপ চব সোমাই মেলি আৰু আকৌ ওলাই আহিলোঁ এইটো চাওক মোৰ বান্দৰ কাকাটো আমলৈ টোপ পাইছে বোলে বিহুত 101টা শাক নহ'লে আপোনাৰ আমলৈ টোপ খাব লাগে যে সেই উপলক্ষে সি গছত উঠি আমলৈ টোপ পাইছে পৰেই মানে অলপতে চকত কি এইবোৰ চাওঁ চকত কি এইবোৰ কি বাই হে নাচনি কি এইবোৰ কি কৰিলা কোৱা না কোৱা ক বেয়া পাম নহ'লে কি কৰিলা ক কি কৰিলা আইলেছ নেকি Hi guys ki hi guys myself Vidyasri hai na Vidyasri nasoni hello guys myself Vidyasri nasoni যিহেতু দেখি পাইছে এখন মই নিজে কনফিউজ থাৰ নে ফৰচুনাৰ বৰ্তমান আমি গৈ আছোঁ মিনাৰেল ৱাটাৰ ডেলিভাৰী দিবলৈ এইটো কাকাৰ লগত নামটো হৈছে বিজিতকা ভেৰি হেভি ৰাইডাৰ মানে প্ৰ' ৰাইডাৰ মানে 2 নম্বৰ গিয়াৰত 100 পাৰ কৰি দিয়ে বোলে অফিচ মানে এইবোৰ মিনাৰেল ৱাটাৰ লোড হৈ আছে আৰু দেখিছেই এনেকৈ বিহুৰ দিনাখন কাম কৰি আমি পইচা কেইটকামান গোটালোঁ ONGC চাইটত পইচা বোলে পানী ডেলিভাৰী দিবলৈ গৈ কিনে আৰু এতিয়া পানী ডেলিভাৰী দি মেলি কিনে এতিয়া ঘৰলৈ যাওঁ এতিয়া বনাব আছে ৰাতিৰ প্লেনটো আৰু ৰাতিৰ প্লেনটোতো আৰু খাতৰা শিৱসাগৰ KP চাৰিআলিত বোলে আহিছে কেকে মানে কৃষ্ণ কোমল খাটনিয়াৰ নহয় আপোনাৰ কমলাকান্তও নহয় গেছ কৰকচোন কোন এখেত কুচুম কৈলাশ দা আৰু এখেতৰ গানত আমি বহুত নাচিলোঁ গোটেই ৰাতিটো নাচিলোঁ কমে 3:30মান বজাত ঘৰ আহিছোঁ দেই পিছদিনাখন উঠি মেলি কিনে প্ৰথমতে গ'লোঁ শিৱদৌললৈ আৰু যিহেতু আজি বহাগৰ 1 তাৰিখ বহু জেগাৰ পৰা বিভিন্ন জেগাৰ পৰা মানুহবোৰ আহিছে অলপ ভিৰ পালোঁ গ'লোঁ আমি ধুনীয়াকৈ চাকি গছ জ্বলাই কিনে আকৌ ঘৰলৈ উভতিবলগীয়া হ'ল আজি মই ভাবিছোঁ শিৱসাগৰৰ পৰা ঘৰলৈ যাওঁগৈ ইয়াতে চবকে বিদায় জনালোঁ এই চাওকচোন বাই পোৱালি ক'ত বাই দে আৰু ইয়াতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই এইটো ভিডিঅ' ইমানটোতে সামৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব